সাধাৰণ 27 বছৰীয়া ছোৱালী এজনীৰ কাৰণে 10 বছৰ ৰাজনীতি কৰাৰ পাছতো এনেকে কপি আছে গোটেই ৰাজনীতিৰ হেৰিয়াত মানে গোটেইবিলাকে কপি আছে আচৰিত জেনজি কি পাৱাৰ ন এতিয়াই দেখি পাই গৈছে সাধাৰণ এমাহো হোৱা নাই চাগে ডেৰ মাহতে ইমান পাব্লিচিটি পাই গৈছে কুংকিয়ে একদম কুংকি তুমি আগবাঢ়ি যোৱা সদায় ভাল লাগিলে তুমি যে গৈ পেলাই যে FIR দিলা আৰু তেওঁক মই এটা কথা দেখাব বিচাৰিছো আপোনালোক সকলোকে আপোনালোকে চাওক কোনবোৰ মানুহে ফেক ইনফৰমেশ্যন চাৰ্কুলেট কৰি আছে এইজন হ'ল অভিজ্ঞান দিহিঙীয়া যোনে বিজেপিৰ ভাৰতীয় জনতা মৰ্চা মিডিয়া চেলত কাম কৰে ধেমাজিত ইয়াতে তেওঁৰ ডেজিগনেশ্যনটো লিখা আছে এটা কথাই ক'ব বিচাৰিম যে তেওঁলোকে ইমান তললৈ কিয় নামিছে মই নাজানো মই ভাবাই নাছিলো যে তেওঁলোকে ইমান তললৈ নামিব পাৰে সেইকাৰণে মই ইয়াতে আহিছো মই FIR টো লঞ্চ কৰিলো এতিয়া ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব আৰু এতিয়া CID লেও তেওঁলোকক পঠোৱা হ'ব মোৰ এপ্লিকেশ্যনটো যোনটো মই লঞ্চ কৰিছো পিটিশ্যনটো আৰু CID য়ে যিমানখিনি লিগেল কোৰ্চ অফ একশ্যন ল'ব লাগে তেওঁলোকে ল'ব আৰু আহি থকা দিনত যদি কিবা এনেকুৱা আৰু মফ্ট বা ফেক ভিডিঅ'জ যদি তেওঁলোকে আৰু ওলাই তেতিয়া তাৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'ব CID তোমাক ভাবিছিলে গৌৰৱ গগৈ ছাৰ বুলি ভাবিছিলে কাৰণ গৌৰৱ গগৈ ছাৰে বহুত সহ্য কৰি থকা বুলি ভাবিছিলে কিন্তু এইটো পাহৰিয়ে গৈছিলে জেনজি কি পাৱাৰ এজনী ছোৱালীক নিজৰ ঘৰৰ মানুহক ইমান এটা সাধাৰণ এই জীয়েকৰ ভিডিঅ' হেৰি কৰোঁতে মানে পুৰা হাহাকাৰ লগাই দিছিলে আৰু বেলেগৰ পৰিয়ালত বেলেগৰ হেৰিয়ত বহুত মাত মতা বহুত হাত খুচৰি থাকে ন নিজৰে সেইটো গতি হৈছে ঠিক আছে যোনেই নহওক 501 ৰুম নাম্বাৰ হওক ইয়া যোনেই নহওক যৰে ৰুম নাম্বাৰ নহওক কিন্তু এনেকুৱা বেয়াকে কমেণ্ট কৰাবিলাক বা AI ভিডিঅ' বনোৱাবিলাকক উচিত শাস্তি দিবৰ কাৰণে যে তুমি যে ওলাই আহিছা একদম সঁচাকে তুমি আগবাঢ়ি যোৱা আমি সকলোবোৰ আছো তোমাৰ লগত যোনেই নহওক যিমানেই ডাঙৰ মানুহ নাহক কিয় ওচৰলে কিন্তু তোমাৰ নিচিনা ছোৱালী সাধাৰণ সৰু ইমান 27 বছৰীয়া ছোৱালী এজনীৰ ওচৰত যে সিহঁতবিলাকে যে কপি গৈছে সেইটো কিন্তু খাটাং কিন্তু তুমি আগবাঢ়ি যোৱা বেষ্ট অফ লাক থাকিল আৰু চবে আছে জেনজি চবে আছে এবাৰ জেনজি কি পাৱাৰ দেখুৱাবলৈ হৈ গ'ল সময় আহি গ'ল আৰু চবে দেখুৱাব তুমি আগবাঢ়ি যোৱা সদায়